নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া সামাজিক নাটকখনৰ নাম কি? উত্তৰ গ. ৰাম-নৱমী। ২. প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? উত্তৰ খ. ল'ৰা বন্ধু। ৩. ভাঙনি কোঁৱৰ বুলি কাক জনা যায়? উত্তৰ ক. আনন্দৰাম আগৰৱালা। ৪. অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণ পুৰুষ কোন? উত্তৰ খ. শংকৰদেৱ। ৫. নামঘোষাৰ ৰচক কোন? উত্তৰ ক. মাধৱদেৱ। ৬. মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল? উত্তৰ গ. ৰাম সৰস্বতী। ৭. জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ গ. চন্দ্ৰকুমাৰ আগৰৱালা। ৮. অৰুণোদয় কাকতখনৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ গ. নাথান ব্ৰাউন। ৯. কথাগীতৰ ৰচক কোন? উত্তৰ খ. ভট্টদেৱ। ১০. প্ৰথম আধুনিক যুগৰ উপন্যাসখনৰ নাম কি? উত্তৰ ক. ভানুমতী।